পথাৰত আহিছোঁ আমাৰ খেতিৰ। এয়া ধানবোৰ কটা হৈছে। মই সাকুটোৰে যাব নোৱাৰোঁ, ভয় লাগে, সেইবাবে উঠা নাই। এতিয়া এই ধানবোৰ কটা হৈছে পথাৰ। এয়া মোৰ দেৱৰটোৰ বাৰী, এয়া গোটেই পিছত বাৰীত আহিছোঁ। বাৰীৰে পথাৰখন দেখা পায়। এয়া পানী তলত এনেকৈ গছবোৰ এনেকৈ বাৰীৰে আহিছোঁ। বাৰীখন ধুনীয়াকৈ ৰাখিছে সিহঁতে, চফাকৈ সাৰি মেলি ধুনীয়া হৈছে। বাৰীখন চাব লগা হৈ আছে, ধুনীয়া। এইয়া বাৰীত ইফালেও বেলেগৰ বাট ওলাব পাৰে এনেকৈ।